हेलो गाइज वेलकम बैक टू माय चैनल लुक मी टाजलिना কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে মই কিন্তু ভাল নাছিলো খুব গা ভাল নাছিলে জ্বৰ কাহ চৰ্দি পূজাৰ 8টা দিন ঘৰৰ ভিতৰতে বিছনাত আৰু তাতে বহু তাতে খাও সাংঘাতিক জ্বৰ কাহ চৰ্দি আছিল আজি অকমান ভাল পাইছো এয়া পিছফালৰ ৰজাক লবলৈ ওলাই আহিছো আৰু এয়া আপোনালোকক ইয়াৰ পৰাই আজি ভ্লগটো আৰম্ভ কৰিছো এজবা খুব ভাল লগা আজবা বেকা গছ এয়া দেখুৱাইছো আৰু ইয়াতে মই এতিয়া অকমান দেৰি বহি ৰ'দ লম আৰু আপোনালোকৰ লগত আজি কথা পাতিম ককচোন আপোনালোকে কোনে কোনে কি কৰিলে পূজাত খুব আনন্দ কৰিলে ন কিন্তু মই নোৱাৰিলো কৰিবলে খুব আশা আছিল পূজা চাবলৈ ওলাই যাম কতো ওলাই যোৱা নাই কিন্তু কতো যাব নোৱাৰিলো ছোৱালীয়ে বনাই কিন্তু খুৱালে হেতুহে এজনী ছোৱালীক জন্ম দিয়াৰ সাৰ্থকতা মা খোৱাৰ সাৰ্থকতা অনুভৱ কৰিলো যেটো তাই বহুত কষ্ট কৰি ভাত কুকুৰা আনি দিলে আব্বাকে বনাই দিলে মোক আকৌ টাইম টু টাইম হৰলিক্স গৰম পানী মোক খুব যত্ন ললে গতিকে মই আজি 4 দিনৰ পিছতে ভাল পাইছো আৰু এয়া পিছফালে আহি মই এয়া ৰ'দ লৈছো এজবা গছত বহিছো চক এজবা তেন্তে আজি ভ্লগটো ইয়াৰ পৰা আৰম্ভ কৰিলো তেন্তে দেৰি নকৰি বলক মোৰ ভিডিঅ'টো খিনাই গৈছে আৰলত থৈ দিছো যে গতিকে খিনাই গৈছে খোৱা বোৱাবোৰ কম হৈছে ভালকৈ যত্ন ল'ব লাগিব তেতিয়াহে হতি অকত হৈ ডাঙৰ হ'ব মালিশ কৰি দিছে যে খুব আৰাম পাইছে মগি কৈ দিছো যে খুব আৰাম পাইছে ইছ আৰামত ক'ব নোৱাৰে এইফালে মোৰ ওচৰত ন গছ দেখাই আছো এয়া চব তিয়হ গছ হয় তিয়হ গছ হয় এয়া তিয়হ লাগি আছে এইটো চক এইটো তিয়হ লাগি আছে তাৰ পৰা আৰু কেইটামান কলি হৈ আছে এইকেইটা এয়া মই পচাইছিলো একচুৱেলি ইয়াতে জাবৰ জোথৰ থবলৈ এইটো বক্সত মই জাবৰ জোথৰ পেলাই আছিলো তাতে তিয়হ খাইছিলো তিয়হ খাই পেলাই বুঢ়া গুটি চাগিয়াত পেলাই দিলো ইয়াতে পুলি ওলাই গল গতিকে ধুনীয়াকে গছজোপা এজোপা ধুনীয়াকে বগাইছে ইয়াতে জেং দি দিছো ইয়াতে লাগিছে মাজতে গছজোপা অৱস্থা একদম বেয়া হৈছিল কিন্তু মই এটা ট্ৰিটমেন্ট কৰিলো ট্ৰিটমেন্ট মানে মই পানীতে অলপমান এখিটা ডাঙৰ কোলা ধাপাত তিয়াই থলো আৰু তিয়াই সেই কোলা পানীখিনি চেপি উলিয়াই স্প্ৰে বটলত মাৰি দিলো আৰু তেতিয়াৰ পৰা গছজোপাই ঠন ধৰি উঠিছে এয়া ফুল ফুলিছে পুৰা চক ফুলিছে যোৱাকালি মানুহজনে মাটন লৈ আহিছিলে আৰু এয়া মই ভিডিঅ' কৰি থৈছো আৰু আপোনালোকক দেখাইছো আদা নহৰু পেষ্ট হৈ ইয়াৰে আধা মই মাটনখিনিত দি দিছো মেৰিনেট কৰি থৈ দিম আৰু তাৰে অলপ মাটন মই বেলেগকে ভুনা ফ্ৰাই বনাম হেয়াও দেখুৱাম এয়া মই কুৰমাৰ কাৰণে মেৰিনেট কৰিছো আদা আৰু নহৰু পেষ্ট ইয়াত মই অন্য একো দিয়া নাই আৰু এয়া পুৰা মেৰিনেট মই চামুচেৰে কৰিছো মই হাত লগোৱা নাই মই পৰপক্ষত চামুচেৰে কৰোঁ মই হাত লগাবলৈ খুব বেয়া পাওঁ এয়া মই মেৰিনেট কৰিছো আৰু অলপ দেৰি থৈ দিম এয়া দুইফালে কেৰাহীত মই এয়া গেছ জ্বলাই লৈছো দুইফালে পাতিম কাৰণ গাটো ভাল নাই যে ৰাতিপুৱাৰ কাৰণেও কৰোঁ আৰু ৰাতিৰ কাৰণেও এতিয়া একেলগে কৰি থওঁ এখন কেৰাহীত মই কি দিছো এয়া ৰিফাইন হয় ইয়াত মই মটন কুৰমাটো বনাম হোৱাইট কুৰমা বনাম আজি আৰু এখনত কি দিছো মই মাষ্টাৰ্ড অইল দিছো তাত মই ভুনা ফ্ৰাইটো বনাম মটন ভুনা ফ্ৰাই এয়া মই ৰিফাইনত আদা আৰু নহৰুৰ পিঁয়াজৰ এই পেষ্টটো ঢালি দিছো আৰু ফ্ৰাইড কৰিছো আৰু ইফালে মই মাষ্টাৰ্ড অইল দিয়াখনত মই পিঁয়াজ দিম আৰু আদা আৰু নহৰু থেতালি থৈছো এতিয়া মই পিঁয়াজ দিছো ইয়াত কাৰণ দুইফালে সমানে হৈ থাকক মোৰো কামটো হৈ যাওক কাৰণ মোৰ গা ভাল নাই যেহেতু বেছিকৈ লাগি থাকিবলৈ মন নাযায় এয়া মই পিঁয়াজখিনি খুব ধুনীয়াকৈ ফ্ৰাই কৰিছো যাতে কেঁচা ভাৱটো গুচি যায় এয়া মই ফ্ৰাই কৰি আছো মই বৰ বেছি তেল দিয়া নাই বৰ বেছি তেল দিলে যিকোনো কাৰীতে স্বাস্থ্যৰ কাৰণেও বেয়া আৰু খাইও ভাল নালাগে এতিয়া মই নহৰু আৰু আদা থেতালি থৈছিলো যে সেইখিনি দি দিছো এতিয়া ইয়াৰ কেঁচা ভাৱটো যোৱালৈকে মই ফ্ৰাই কৰি দিম আৰু মই হাইৰ পৰা ফ্লেমটো কমপ্লিটলি লোলে লৈ আহিলো কাৰণ মই দুইফালে বনাই আছো আৰু এইফালে এয়া মটনৰ কুৰমাৰ কাৰণে ফ্ৰাইডখিনি হৈ গ'ল এতিয়া মই মেৰিনেট যে কৰি থৈছিলো সেই মটনখিনি এতিয়া মই ইয়াত দি দিম এয়া মই দি দিছো এয়া মই দি দিলো দি মই ভালদৰে লৰাম এয়া মই দি দিছো আৰু এয়া ইয়াতে দিছো মই লং ডালচেনি আৰু ইলাচি লং ডালচেনি ইলাচি কুৰমাত নিদিলে কুৰমাৰ কোনো
সোৱাদেই নাহে এতিয়া মই নিমখ দিছোঁ নিমখ দি মই ভালদৰে লৰাম এয়া নিমখ দি ভালদৰে লং দালচেনি ইলাচি দি ভালদৰে লৰাই আছোঁ এয়া লৰাই আছোঁ লৰালে মই ঢাকনাখন মাৰি দিলোঁ ইফালে পিঁয়াজ আৰু আদা নহৰু থেতালি লৈছিলোঁ যে সেইখিনি ধুনীয়াকৈ গোন্ধটো ওলাইছে কেঁচা কেঁচা ভাৱ দূৰ হৈ গৈছে ভাল লগা গোন্ধটো ওলাই আহিছে আৰু ইয়াতে মই এই খাচীৰ এইখিনি মই দি দিছোঁ মই ইয়াত কিন্তু মেৰিনেট কৰি থোৱা নাই ডাইৰেক্ট মাংসখিনিয়ে মই দি দিছোঁ আৰু এতিয়া মই লৰাই আছোঁ এতিয়া ইয়াত কি দি যাম চাওক এয়া নিমখ দিছোঁ এয়া দিছোঁ হালধি এয়া মই লৰাম শুকানকৈ মই লৰাম খুব লৰাম খুব ভালদৰে মিক্স কৰিম মই এইখিনি খুব ভালদৰে মিক্স কৰি আছোঁ এয়া আপোনালোকে দেখি আছে মই খুব ধুনীয়াকৈ মিক্স কৰিছোঁ ইয়াতে মই দিছোঁ জিৰা গুড়ি দি মই মিক্স কৰিম জিৰা গুড়ি দিলোঁ মই ধুনীয়াকৈ মিক্স কৰি আছোঁ মিক্স কৰি মই ইয়াতে অলপ বিৰিয়ানী মছলাও দি দিলোঁ আৰু ইয়াত জলকীয়া গুড়ি দি আকৌ শুকানে মই মিক্স কৰিছোঁ এয়া মই মিক্স কৰি আছোঁ এয়া সম্পূৰ্ণ মছলাখিনি মাংসৰ লগত লাগি গৈছে ধুনীয়াকৈ মিক্স হৈ গৈছে এয়া চাওক আপোনালোকে মই কিন্তু তেজপাত তেলত নিদিওঁ মই অলপ দেৰিকৈ দিওঁ তেতিয়া খাই থকা সময়খিনিত লৈকে তেজপাতৰ গোন্ধটো আহি থাকে ইফালে চাওক মটন কাৰীও ধুনীয়াকৈ সিজি আছে মিডিয়ামত থৈছোঁ আৰু এয়া মই দুটা ৰেড চিলি দি দিলোঁ শুকান ৰেড চিলি হয় আৰু এতিয়া অলপ ৱাৰ্ম ৱাটাৰ দি পেলাই কমপ্লিট সিজিবলৈ দিম মই এতিয়া কাপেৰে মই ৱাৰ্ম ৱাটাৰ অলপমান ঢালিছোঁ আৰু এতিয়া মই মিক্স কৰিম ধুনীয়াকৈ এতিয়া মই খুব ধুনীয়াকৈ মিক্স কৰিছোঁ এয়া মই মিক্স কৰি আছোঁ দেখাত ভাল লাগিছে নাই বাৰু কমেণ্ট বক্সত জনাবলৈ আপোনালোকে নেপাহৰিব আৰু আপোনালোকেও এনেকৈ বনাই খাবচোন খুব ভাল লাগে বিশেষকৈ ৰাতিপুৱা ৰুটিৰ লগত খাই খুব ভাল লাগে মই ঢাকি দিছোঁ এফালে মটন কুৰ্মাখন মই চাইছোঁ হাফ বইল হৈ গৈছে মাংসখিনি গতিকে এতিয়া মই লৰাইছোঁ ইয়াত মই আৰু অলপ ৱাটাৰ দি দিছোঁ ৱাৰ্ম ৱাটাৰ দিছোঁ অকণমান সিজিবলৈ দিম এইফালে পূৰা উতল আহি গৈছে ধুনীয়া কালাৰ ওলাইছে ধুনীয়া সুগন্ধ ওলাইছে এতিয়া মই ওপৰত গৰম মছলা দি দিছোঁ সিজা হৈ যোৱাৰ পিছত গৰম মছলা দিব লাগে ঢাকনাখন অলপ মাৰি দিছোঁ এতিয়া মই ইফালে মটন কুৰ্মাখনত কাজু আৰু বাদামৰ পেষ্টটো দি এয়া লৰাইছোঁ কাৰণ হোৱাইট মটন কুৰ্মা গতিকে মই কাজু আৰু বাদামৰ পেষ্টটো দিছোঁ আৰু এতিয়া মই ধুনীয়াকৈ লৰাম এয়া মই ধুনীয়াকৈ মিক্স কৰিলোঁ মিক্স কৰি ঢাকনা মই আকৌ মাৰি দিলোঁ ইফালে মই ভুনাখন চাইছোঁ ভুনাখন সম্পূৰ্ণ হৈ গ'ল দেখিবলৈ কিমান ধুনীয়া লাগিছে আপোনালোকে চাওক এয়া কাইলৈ ব্ৰেকফাষ্টৰ কাৰণে ৰেডি মোৰ ভুনা মাটন ফ্ৰাই চাওক ছোৱালীয়ে কমেণ্ট দি আছে মাষ্টাৰ চেফ বুলি কাৰণ দুইফালে বনাই আছোঁ যে এয়া মাটন কুৰ্মাখনো হৈ গৈছে এয়া প্ৰায় 80% সিজি গ'ল মাংসখিনি এতিয়া মই ইয়াত কি দিম চাব আপোনালোকে লাষ্ট দিছোঁ এয়া চাওক এয়া মই লৰাই লৈছোঁ প্ৰায় অলপ অলপ লাগু ভাৱটো আহিছে তেলটো ফুটি ওলাই আহিছে আৰু ইয়াতে মই দিম লাষ্ট গাখীৰ দিম এয়াই মোৰ লাষ্ট গাখীৰ মই ঢালি দিছোঁ ধুনীয়াকৈ এতিয়া মই লৰাম গাখীৰখিনি ধুনীয়াকৈ মিক্স হৈ যোৱালৈকে প্ৰায় সিজি গৈছে গাখীৰখিনি যেতিয়া তেলটো ফুটি যাব গাখীৰখিনিয়ে ডাষ্ট কৰি আনিব তেতিয়াই কমপ্লিট হৈ যাব এয়া প্ৰায় তেল ফুটিছে মই অকণমান ঢাকনাখন মাৰি দিম নেকি চিন্তা কৰিছোঁ অলপ মাৰি দিওঁ এতিয়া হৈ গৈছে এতিয়া মই লাষ্ট চেনি দিছোঁ কাৰণ আগে চেনি দিলে কাৰামেল হৈ যাব কালাৰ আহি যাব এয়া ৰাতিপুৱা চাওক ৰুটিৰ লগত ভুনা ফ্ৰাইটো খাইছোঁ আৰু অতি টেষ্টি লাগিছিলে খাবলৈ গতিকে আপোনালোকেও ট্ৰাই কৰিব কেনেকুৱা যদি মই আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নিউ ভিউৱাৰ আছে আজি চাই আছে তেন্তে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব তেতিয়া আহিব লগা সকলোখিনি ভিডিঅ' আপোনালোকে আগে পাব তেন্তে আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ' লৈ তাজলিনা আহি আছে আপোনালোকৰ কাষলৈ বাই বাই